নমস্কাৰ স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আজি এটা যেহেতু বিশেষ দিন আপোনালোকে গম পায় আজি আমাৰ জগতগুৰুৰ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি তিৰুভাৱ তিথি আৰু তিথি উপলক্ষে আজি এখন ভাওনা উপভোগ কৰিবলৈ গৈ আছোঁ খুব সম্ভৱ বৰসভাভাগো উপস্থিত হ'বলৈ পামগৈ আৰু মই ভাবোঁ সেই ভাওনাভাগ আপোনালোককো দেখুৱাম কিয় দেখুৱাম বুলি ভাবিছোঁ ভাওনাটো চাইছে আমাৰ অসমৰ ৰাইজে সেইটো ভাওনাৰ বিষয়ে হয়তো কোৱাৰ কোনো বেলেগকৈ ক'বলগীয়া কোনো প্ৰয়োজন নাই গুৰুজনাৰ যি এক ধৰ্মৰ বান্ধোনেৰে একতাৰ এনাজৰীয়া সমাজখন বন্ধাৰ উদ্দেশ্যৰে ধৰ্ম প্ৰচাৰৰ কাৰণে যি এটা বিশেষ পথ ভাওনা সেই ভাওনাৰ সৃষ্টি কৰি থৈ গৈছে আৰু সেই আমি ভাওনাভাগ আমি চাবলৈ গৈ আছোঁ আৰু ভাওনাভাগ বিশেষ এইটো কাৰণে হ'ব বুলি মই কৈছোঁ ভাওনাভাগ আয়োজন কৰিছে এখন পুলিচ সমাজে আৰু সেই ভাওনাভাগত সম্পূৰ্ণ সকলোখিনি কলা কৌশলী তাৰ কাৰিকৰী বা যিখিনি আমাৰ ভাওনাৰ কাৰণে যিখিনি লাগে সেই সমস্তখিনি কাম কিন্তু সকলো সেই পুলিচ সমাজখনে কৰিছে সকলোখিনি পুলিচ আৰু মোক এই সৌভাগ্যকণ যি হ'ল মানে হ'বলৈ গৈ আছে ভাওনাৰ চোৱাৰ আৰু সেই তাৰ মূলতে হ'ল মোৰ বন্ধু সত্যজিৎ নমস্কাৰ এই সত্যজিৎ আৰু সত্যজিতে মোক লৈ আহিছে আমি ইতিমধ্যে আহি ৰাস্তাত অলপ ৰখিলোঁ ৰখি পিনি মই ভাবোঁ আপোনালোককো আমি যে গৈ আছোঁ গৈ থকাৰ বিষয়ে মই ক'লৈ গৈ আছোঁ কি কথা জনাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ভাওনা হ'ল কুৰুসন্ধ্যা নাট আৰু তাত সকলোখিনি গায়ন বায়ন বা যিখিনি ছেটিংছত চব গোটেইখিনি কাম পুলিচে কৰিছে তাৰ ৰথ বা কুৰুক্ষেত্ৰৰ যুদ্ধৰ যিখিনি ছেটিংছ সেইখিনিও মই আপোনালোকক দেখুৱাম ত' সকলোখিনি কাম মই বন্ধুৰ মুখেৰে গম পাইছোঁ সকলোখিনি কাম তেওঁলোকে কৰিছে তেওঁ এজন তাৰে বিভাগীয় আৰু তাতোতকৈ ভাল কথা তেওঁ গধূলিলৈ আজি হ'ব কি হ'ব ভাওত ভীমৰ ভাওত মই হয় এওঁ ভীম দেখিছে নে চাইজে কৈ নহয় ভীম এই হ'ল তেওঁ চাইজ গতিকে তেওঁ ভীম হ'ব মই আশা কৰোঁ আপোনালোকে ভাওনাভাগ চাব আৰু খুব সম্ভৱ ভাল লাগিব বুলি বালকক ভক্তৰথিয়ে নিঃশংকভাৱে হত্যা কৰা আয়োজন কৰিব
অভিযোগিয়া প্রভু অনন্ত পদে পদে উপেক্ষিত নির্যাতিত হই পার হয় এই কর্ণর জীবন পুত্র ভাষণ অবিভক্ত জীবন মই তোমাৰ চৰণত অৰ্পণ কৰিছো মাতৃ বুলি তুমি মোক কৰিবা ভক্তি অঞ্জলি তোমায় আধারে তলায় করিছো কাকুতি মই না সাবি বাঙ্গাল কাকুতি কুমারী কালর লুকুয়ারি তোমার কলঙ্কর বোঝা মাতৃ হয়ে তুমি রাজ্য খেলবে খেলে এই করোনার সত্য তুমি উঠাই দিছিলা
তোমার মুন্ড সেট করে ওদিন হেঁটে তোমায় মারব পুরা তার আগতে দিতে হোক পূজা মানবর Oh